কুচনিতে টোপোলা জটা ধৰি বলিয়া ভাং খায়ে তোলা কুচনিতে টোপোলা জটা ধৰি বলিয়া এবাৰ আমি খেল দেখাম গুড মৰ্নিং চাৰি আজি কথা কোৱা ষ্টাইল দেখোন অলপ বেলেগ পাইছোং অহ বুজিছোং দে তহঁতি এনেকুৱা বুলি কিন্তু হাঁহিটো যে পিছত নেৰাই হৈছে মন চন ভাল লাগি গৈছে হে প্ৰভু এইকেইটা কি হ'লনো আজি এইকেইটা আজি হাঁহি দেখোন নেৰাই হৈছে ক'লেও নকয় সুধিলেও নকয় জানো পাওঁ তাৰ মানে আজি এইকেইটা পুৱাই পুৱাই ভাং ডবা আহিলে সেইকাৰণে হাঁহি খিলখিলাই আছে গাখীৰৰ লগত ভাং মিলাই দিছোং ভাঙৰ লাডু খাইছোং মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দম বাৰুবাই চেছ এইকেইটা চেছ আজি মানে নকৰিব লগাখন কৰিব নেদেখাব লগা খেল দেখাব এতিয়া মই খং কৰাও নহয় গালি পৰাও নহয় হাঁহি থকাও নহয় গাইছ কি কওঁ বাৰু না ছাৰ আপুনি ভুল ভাবিছে অসমত এতিয়া বাল্য বিবাহ আইনখন সক্ৰিয় হৈ আছে আপুনি ভুল ভাবিছে ছাৰ পিতাই বাল্য বিবাহৰ কথা ইয়াত এতিয়ালৈকে অহাই নাই আপুনি মিছা কথা কৈছে ছাৰ বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি ত্ৰিনয়নৰ সংগী তোমাৰ মা পাৰ্বতী সতী তোমাৰ বাৰে বাৰে ভুল হৈছে ছাৰ বাৰে বাৰে ভুল হৈছে তুমি অধিক কৈলাশৰ পতি সুৰ যাবলৈ নাই আমাৰ এডালে গানো গাব নাজানে হে প্ৰভু দিন দুপৰতে মানে কিহে পাইছিলে তহঁতৰ কিহে পাইছিলে ভাং সোপা গিলি আহিবলৈ ৰাতি অকণমান খাব লাগে এনজয় কৰিব লাগে হ'লে তহঁতৰ খোৱা বুজো নাই ইমান সৰুতে এইবিলাক ডাঙৰ মানুহে অকণমান টেষ্ট কৰে এইবোৰ ৰাতি দিনা তহঁতৰ তেলে ফাটিছে ন ছাৰ তেলে ফটা নাই দিয়ক আপুনি কওকচোন শিৱৰাত্ৰিৰ দিনাখন কিয় বাৰু মানুহে ভাং খায় এতিয়া মই ক'লেও শুনিবি জানো এতিয়া ভুলকেহে বুজি পাবি নহয় ছাৰ আপুনি ক'ব লাগিব শুন জনবিশ্বাস মতে আমাৰ মহাদেৱ শিৱ বাবাই যে পুৰা ভাং খাইছিলে সেইকাৰণে হয়তো শিৱৰাত্ৰিৰ দিনাখন মানুহে অকণমান ভাং চাং খাই এনজয় কৰে সেই বুলিয়ে যেতিয়া তেতিয়া নহয় যোনে তোনে খাব নালাগে বিশেষকৈ তহঁতি নকলং বাৰু মোৰ খবৰো নাছিলে পুতুককে যে তহঁতক দেখিলো একো নাই ইয়াৰ পাছত যে ভয়ংকৰ পৰিস্থিতি তহঁতে নেদেখুৱাবি সেইটো হ'লে যথেষ্ট শিৱ বাবাকে দেখি পাইছোং হৰ হৰ মহাদেৱ জয় শিৱ বাবা ছাৰ আমাৰ শিৱ বাবা আছে শিৱ বাবা আমাক ক্ষমা কৰি দিব আপোনাৰ বস্তু আমি খাই দিলোং শিৱ বাবা আছে ইয়াত ক'ত শিৱ বাবা আছে ইয়াত খালী বাবা আছে তাৰ মানে ইয়াত খালটি কোনো নাই ছাৰ আপুনি একদম মিছা কথা কৈছে শিৱ বাবাই আমালৈ চাই হাঁহি আছে ধন্যবাদ প্ৰভু এইকেইটা খালে গোটাই খালে মোক এতিয়া মানে শিৱ বাবাকহে দেখা পাইছে ভাং সোপা গিলি ললে কি দেখিছে মাথাত চক্কৰ আহিছে চাগে এনি টাইমতো এই দুটাই হাঁহিয়ে আছে দাঁতকেইটা বোকা বোকাকে ওলাই আছে মুখখন মেল খায়ে আছে আকাশত ডাৱৰ গাজনি মাৰিছে গাৰাং গাৰাং বৰষুণ দিব এতিয়া ছাৰ আহিছে চাগে বৰষুণ দিব ক'ত বৰষুণ এইটো আমি ৰুমৰ ভিতৰত সোমাই আছো ৰুমৰ ভিতৰত ডাৱৰ নোলায় মোৰ ছাতিটো ক'ত গ'ল বে মোৰ ছাতিটো ক'ত গ'ল কলাকে যে ছাতি এটা কিনিছিলো 3 টকা চাইনা দি কেনে ক'লে অথনি মই যে হাগিব
গৈছিলো লেট্ৰিঙত তোৰ ছাত্ৰ লৈ গৈছিলো ক পুতুককে বৰষুণ দিব পাৰে বুলি লেট্ৰিঙতে থাকি আহিলে মা ঐ চুপ 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 কি হালা কৈ আছ ক'ত বৰষুণ দিছে ক'ত হাগিবলৈ লেট্ৰিঙত তই ছাতি নিছ অ ছাৰ ৰুমৰ ভিতৰত যে জুই জ্বলিছে দপ 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 দপকে যে জুই জ্বলিছে চিৰিংকৈ লাগিলে বুকুতে জুই চাগে তুমি আছিলা কলিজাতে হুই জুই জ্বলিছে পানী 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 লাগিব জুই নুমুৱাবলে এই পানী লাগিব দেহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে জুই নুমুৱাবলে টিঙে টিঙে পানী লাগে কি কৰোঁ বাৰু এইকেইটা ঘৰত থৈ আহোঁগে নে মই ক্লাছটো এৰি গুচি যামগে কি কৰিলে ভাল হ'ব মই এৰি থৈ গ'লে এইকেইটাই কিবা কৰিব নাই মই ঘৰত থৈ আহিবগৈ লাগিব হে ছাৰ কি ভাবিছে হে আমাক কিবা পইচা চইচা দিম বুলি ভাবছে নেকি ৰে পইচা দিম তহঁতক একদম থুকুচ 3টাকো যেতিয়া দিম তেতিয়া গম পাবি মুখৰ পৰা নাকৰ পৰা কাণৰ পৰা একেবাৰে ভাঙৰ নিচা উৰি যাব এ ছাৰ মিছা কথা নকব বহুত দিন হ'ল মাৰ চাৰ খোৱা নাই ছাৰ গৰু পিতন দিলেহে আমি ভাল পাম অ ছাৰ মোক গৰু পিতন নহয় মোক ছাগলী পিতন দিব হে ছাৰ হ'ব কি পিতন দিলে ভাল হ'ব ভাবকচোন ছাৰ তোক মেকুৰী পিতন দিম মেকুৰী পিতন দিব 1 মিনিট ৰহ হেল্ল' বৰুৱা আপোনালোকৰ ল'ৰাকেইটাই ভাং খাই স্কুল আহিলে বৰ্তমান ইহঁত ভাঙোৱা অৱস্থাত আছে কি কৰিম আপুনি কওকচোন কি খুটাত বান্ধি মেলি গৰু পিতন দিব লাগে না বৰুৱা সেইটো কৰিলে বেয়া হ'ব শিৱৰাত্ৰি বুলি অকণমান গিলিলে আৰু একো নাই দিয়ক আপোনালোকে আহক লৈ যাওকহি মোৰ অফিচত কাম আছে নহ'লে মই থৈ গ'লোহেঁতেন তাৰ মানে আমাৰ দেউতাই আমাক মাৰিবলৈ কৈছে হ'ব বন্ধ কৰ এইবিলাক নাটক তহঁতৰ দেউতা আহি আছে তহঁতক লৈ যাব বল এতিয়া আছোম ছাৰ আমি অ'কে